সকলোকে a very good morning to everyone আৰু আপোনালোকক মাতা দৰে আপোনালোকে অহাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। আজি কিছু কথালৈ আমি আপোনালোকক মাতিছোঁ। মোৰ লগত আছে আমাৰ এক্স MLA আৰু আমাৰ ডিষ্ট্ৰিক্ট VP জগত সিং ইংতি আৰু আমাৰ মোৰ লেফ্ট সাইডত আছে আমাৰ মোহন ৰংপি West Karbi Anglong spokesperson হিচাপে আছে। দুইটা ডিস্ট্রিক্টে আছে আজি আৰু অলরেডি আমার West Karbi Anglong ডিস্ট্রিক্ট প্রেসিডেন্টে এটা অনুমতি দিছে যে আমার প্রেস মিটত থাকিবৰ কাৰণে। আজি বিশেষ কথাটো এটো হল আজি কিছুদিন আগৰ পৰা নানা ধৰণৰ যিকেইটা প্ৰয়োজন নাছিলে সমাজত এইবিলাক ভিডিঅ' নানা ধৰণত সাৰ্কুলেট হৈছে আৰু বহুত মানুহে মোকো সুধিছে যে এইবিলাক বিষয়ে আপুনি কি কয়। মইতো গাঁৱতে আছিলোঁ। তাৰপিছতে আমাৰ মহিলাসকলে আমাৰ মিডিয়া চেয়াৰপাৰ্চনসকলে অলৰেডি প্ৰত্যাশো কৰিছে। কংগ্ৰেছ ফালৰ পৰা যিটো ষ্টেণ্ড আমি সদায় সেইবিলাক পক্ষত নাথাকো। We are completely against such heinous things in our society. আৰু আমি as a Congress party নানা ধৰণৰ বহুত কথা আপোনালোকৰ মাজত ইয়াত ডিস্ট্রিক্টে হওক গুৱাহাটীত গৈও আমি বহুত কথা কৈছো। তুলিৰামকো কৈছো যে আপুনি কিছুমান বস্তু বন্ধ কৰক। কাৰাপশন বিষয়ে আমি কৈছো এইবিলাক বন্ধ কৰক। এইবিলাক ভাল নহয়। অহা দিন নানা ধৰণৰ রেজাল্ট যেটো হব এটো বেয়া হব আমি কৈ আছো। বিদৰ সিং ইংলেঙৰ যেটো কথা ফাৰ্স্ট অফ অল আমি এটো নিন্দা কৰিছো। In a decent society such things should have not occurred. It is completely condemnable. আৰু আমাৰ উঠি অহা নিউ জেনাৰেশনৰ কাৰণে it is not a good example. মোৰ ফালৰ পৰা এটোই কওঁ আমাৰ ফালৰ পৰা the crime is same. যি মানুহ ক্রাইম কৰিছে কমিট কৰিছে এটোও একটা ক্রাইম। যি সকলে ভিডিওটো ইমান কিবা রিলিজ কৰিছে এটোও ক্রাইম। কাৰণ আমাৰ সমাজৰ কাৰণে এটো এফেক্ট হৈছে এম্পায়াৰ হৈছে। এইবিলাক যেটো ঘটিব নালাগে এইবিলাক ঘটনা ঘটিছে। আৰু এক চাইডৰ পৰা আমি কম ইয়াৰ আগতো আমি নানা ধৰণৰ কাৰাপশনৰ কথা কৈছে। ফৰেষ্টৰ কাৰাপশনৰ কথা 290 crores যিমানে যি হওক যিয়ে ভিডিঅ' হওক যিয়ে নানা ধৰণৰ কিবা অভিযোগ আহক কিন্তু আমাৰ মেইন উদ্দেশ্যকেইটা হেতুৰ পৰা আমি ফালি নাযাওঁ। We are not going to keep aside those issues we have been highlighted so long. 290 crores ফৰেষ্টৰ কাৰাপশনৰ কথা আজিলৈকে আমাক একো কথা নকলে। ইয়াৰ পিছত আৰু KVY yearly 200 crores or 100 crore যেটো কিছু মানুহে ওয়াচাৰত চুৰি নামাৰাৰ কাৰণে সিহঁতক চাকৰি পটককে ৰিলিজ কৰি দিয়া। এইবিলাক উত্তৰ আমি কিতাপ পাম কিন্তু সব তুলিৰাম ৰহাঙে আমাক দিব লাগে। ইয়াৰ পিছত পানী মাৰা কথাটো যোৱাকালিও তাৰ পৰা ফোন আহিছে যে এটা বন্ধ হ'ব নহয় আৰু বেছিয়ে হৈছে। অপাৰেশন এক্সটেন্সিভলি হৈ আছে বেছি হৈ আছে। তাৰ পৰা মানুহ আমাক কৈ আছে আৰু আগৰ পৰা আমি মাতি আহিছো 4 লাইনৰ কেলেংকাৰী কথা। এইবিলাক সব জড়িত আছে। তাৰপিছত আমি যেটো কৈছে আম্বানি আন্দানি ইমান মাটি দিছে গডৰেজৰ পইচা নানা ধৰণৰ মাটি বিক্ৰী কৰা এইবিলাক ক'ত আছে। ইমান আমি কোৱেশ্চন সুধিছো ইমান প্ৰশ্ন কৰিছো এইবিলাক উত্তৰ নিদি নানা ধৰণৰ কিবা কিবি নোহোৱা এইবিলাক কথা লৈ আনে। মেঘালয় গিভ এণ্ড টেকৰ কথা আমি কৈছো। মেঘালয় নাগালেণ্ডৰ বৰ্ডাৰ এইটো ডাঙৰ ইছ্যু। ধনচুৰি ৰিজাৰ্ভৰ কথা তুলিৰাম নহয় আপুনি শুনি থাকক। এইবিলাক বস্তু অলপ ধ্যান দিয়ক। আউট অফ কনটেক্সট এইবিলাক কৈ লাভ নাই। আৰু কাউন্সিলত যে
যিকেইটা এক্স গ্ৰেচিয়াৰ পইচা MOSৰ পইচা এক্স গ্ৰেচিয়াক দিব লাগে সেইবিলাক দিয়া নাই সেইবিলাক পইচাটো ক'ত গৈছে নন পেমেন্ট অফ কন্ট্ৰেক্টাৰ কোনো পেমেন্ট নাই আউটকামটো আজি কি হৈছে নেপোটিজম এনেকা হৈছে যে সব ডিপাৰ্টমেন্টত ইমান নেপোটিজম হৈছে ওভাৰলেপিং হৈছে ফেভৰিটিজম হৈছে এইবিলাক কথাটো আমাৰ মোহন ৰংপি ডাঙৰীয়া সেইদিনা ৱেষ্ট কাৰ্বি আংলং প্ৰেছ মিট দিছে এইবিলাক উত্তৰ আজিলৈকে দিবলৈ কিবা সাহস নাই সেইবিলাক টকা পইচাৰে এইবিলাক ঘটনা হৈ আছে আৰু আমি যিটো পাইছো আমি যিটো দেখিছো গোটেই বজাৰত সেইদিনা আপোনালোকে প্ৰশ্ন কৰিছে মইতো ভাবিছো নিজি ক্ৰৰ কথা আপোনালোকে কিয় ইমান মুখ খুদি আছে মইতো চিন্তা কৰি পেলাই পিছতে গম পাইছো নিজি ক্ৰ বোলে এইটো স্পেচিয়েল অফিচাৰ তুলিৰামৰ সকলো কাম যিমান টকা পইচা 30 ডিপাৰ্টমেন্ট যিমানটো ফৰেষ্টৰ 290 crores বোলে পইচাটো তাতে যায় তাতে গৈ বোলে সেইবিলাক পইচা ক'ত যায় ডিসপাৰ্স হয় মহন্তিছৰ তাত পৰা বেলেগ মানুহৰ তাত ল'ব যায় তাত যি মানুহকেইটা ডিগনিফাইড মানুহকেইটা যোনে তাৰ প্ৰেষ্টিজ ৰক্ষা কৰিব খোজে সেইবিলাক মানুহ নাযায় কোনোবা বিজেপি আহিব আমিতো তাত যোৱা নাই নহয় প্ৰেষ্টিজৰ কথা আছে তাতনো কেনেকা যায় আমি XEM হয় আমি MEC হয় এনেকা ধৰণৰ অভিযোগ আমাৰ তাত আছে সেইটো কাৰণে সেইবিলাক চিন্তা কৰিবলগীয়া কথা আছে এই ইটা যি কথাবোৰ আহিছে মই কিয় সেইবিলাক ক'বলগীয়া আছে all this corruption monies are linked to all this viral video মই একটা কথা কম আজি এইটো নতুন কথা নহয় বিৰাজ সিং লেঙৰ কথাটো আগত নাছিলে নেকি অমৰ টিছৰ কথা নানা ধৰণৰ কথা ওলাই দৰসিং ৰংহাং কথা নানা ধৰণৰ কথা ওলাই আৰু সেই অফিচাৰ কেইটা কাৰ আছে এই হুৰুমুৰা কথা আমি নকওঁ বহুত মানুহে জড়িত হয় কিন্তু আটাইতকৈ চপ্ৰা ইয়াতে কি হৈছে কথাটো পইচা লেনদেনৰ কথা আহিছে those who are able to pay huge sum of money those issues are being buried through by the power of money আৰু এই তুলিৰাম ৰংহাং এইটো বস্তু ক্লেৰিফাই দিব লাগে এই কথাটো আজি উলাই নাহিলে হয় this thing will have not come up যদি মৰ্নিং টিপিৰ কথা যদি আগত সমাপ্ত কৰি দিয়ে it's all linked to মৰ্নিং টিপি ফৰেষ্টৰ কাৰাপচনৰ কথা চাকৰি কথা লৈ এইটো ওলাইছে মৰ্নিং টিপিৰ যিটো আমাৰ গাংবৰা সকলেওতো আপত্তি কৰি আছে অভিযোগ কিবা কিবি আনি আছে ইয়াতো পইচা খুজি কথাই আছে so the whole game is all about money এই মানি কিটা কি হৈছে আমি আমাৰ এই ল'ৰা ছোৱালী কিটা ক'তনো যাব টকা পইচা নাই জব নাই কাম নাই একো কৰিব কাৰণেতো নিদিয়ে পাব্লিকৰ হাতত পইচা নাই একো ক্ষেত্ৰতে এই বিজেপি চৰকাৰে প্ৰায়োৰিটি দিয়া নাই ইম্পৰ্টেণ্ট এইটো কাৰণে কিছুমান ইয়াত পইণ্ট আছে মোৰ যে সেইবিলাক হ'ব লগীয়া কথাটো কি হৈছে পইচা কিটা পাব্লিক হাতত নোযোৱা monies are in the hand of a few people they are handling আৰু সেই যিকিটা হাতত পইচা আছে বেয়া মানুহকেইটা হাতত থকাৰ কাৰণে এইবিলাক মিছ ইউজ কৰিছে সোসাইটি ইয়াত আৰু সেইবিলাক গোটেই কথা মই আজি বেছি ক'বলগীয়া নাই এই গোটেই কথা যদি আমি ৰেপ আপ কৰে আমি যদি সামৰিব খোজে একটা কথাটো ইয়াত লিংক আছে সেইবিলাক কথা খালি বিজেপিৰ তাত কিয় ইমান আমি মানুহ না সোনকালে আমি পাহৰি যায় কি কথা পাহৰিছে আৰম্ভণি যেতিয়া CM তুলিৰাম ৰংহাং বিজেপি যিদিনা সোমাইছে তাতে নাৰী কেলেংকাৰীৰ কথা আছে তাত নাৰী কেলেংকাৰীৰ কথা আছে তাত ছোৱালী এজনীয়ে অভিযোগ দিছে এই টেলিগ্ৰাফৰ অনলাইন হিটোতে আছে the whole thing is here ইয়াতে কেনেকা হিটো তুলিৰাম ৰংহাঙে পক্সো কেছটো আজি পক্সো কেছটো কেনেকা হিটো চুপচাপ আছে why he is not being arrested itu কোনবা এডাল itu একটা ভিডিও ওলাই দিছে itu পক্সো কেছ হয় ইয়াত কিমান নম্বৰ আছে কেছটো অলপ লগাই দিছো মৰ্নিং টিপিৰ জব স্কেমৰ কথা পৰা মথুনি itu লিংক কৰাই আছে তো ইয়াত একটা আকৌ অভিযোগ আছে দে এটা লেটেস্ট যেটো হৈ আছে মৰ্নিং টিৰ কথা
সেইটো আছে জব স্কেমৰ ইয়াত লগতে যিটো এটা বজাৰত যিটো মানুহে কথা কৈ আছে যে ইমান দাম চাকৰি আমি কেনেকা আমি চাকৰি পাম জীৱনত আমি চাকৰি আৰু নাপাম বুলি কৈছে ইয়াত কৈছে কি কাচিয়ে তেৰণ পি তুলিৰামৰ মিছেছ আৰু তাৰ যিটো অঞ্চন তেৰণ মিছেছৰ ভাই সিহঁতি বোলে থাৰ্ড গ্ৰেডৰ বোলে চাকৰি বোলে কি কয় ফৰ্থ গ্ৰেডত 7-9 লাখ লৈকে পইচা লৈ আছে বুলি কৈছে ৰাইজে কৈ আছে থাৰ্ড গ্ৰেডত 14-18 লাখ লৈ আছে বুলি কৈছে আৰু এতিয়া কাউন্সিলত বোলে কোনোবা ৰংভাৰ কেচিয়াৰ চিনিয়ৰ আছে বোলে 10% চেকৰ এগেইনষ্টত বোলে পইচা লৈ আছে কিন্তু আপোনালোকে অলপ তদন্ত কৰক আপোনালোকে গ'লেও কিবা বেপাৰী হিচাপ যদি যায় আপোনালোকেও ধৰিব পাৰিব এইটো এই অৱস্থাত বোলে এতিয়া কাউন্সিলত সেইটো হৈ আছে এইবিলাক ল'ৰা ছোৱালী সেইবিলাক কাম জাম টকা পইচা নাথাকাৰ কাৰণে মই ভাবিছো সেইবিলাকত লিপ্ত হৈ আছে সেইটোৱে এটা চেহেৰা আহি আছে লাহে লাহে সেইটো বিষয়ে কি ক'ব আপোনালোকে কেনেকুৱা কি ক'ব বিচাৰে গোটেই মেটাৰটো কাৰণ দিনে দিনে আমি বেলেগ বেলেগ লাইনটো দেখি আছো সিহঁতৰ মাজত ইন বিটুইন এমং দেম যিয়ে কাৰণ থাকক যে বিজেপি যিটো নাৰা বৃত্তি পাচাও সেইটো নাই আৰু সিহঁতৰ ভিতৰত যিয়ে কনস্পিৰেচি থাকক আমি সেইটো কনডেম কৰিছো you have not shown BJP as a whole has not shown any good example to the society whether it be in the case of corruption whether it be in the case of molestation যিয়ে ক্ষেত্ৰত হওক যিয়ে কালিংকাৰী হওক এই কথাটো আটাইতকৈ আমি কনডেম কৰিছো because such a heterogeneous picture objectionable picture a video that you have released it in the public domain এইটোৱে কথা বিভাগত মই এটা PIL মই ফাইল কৰিছিলোঁ সেইটো ডিটেইলছ জানিবলৈ হ'লে এটা কাম কৰিব পাৰে আপোনালোকে এই লিপচং ৰংফাৰ আৰু আংটং ক্ষেত্ৰত সুধিলে ভালকৈ গম পাব তেওঁলোকে মই দিয়া আগত PILটো চেম স্কিমৰ এগেইনষ্টত তেওঁলোকে মোৰ পিছত PIL ফাইল কৰিছে তেওঁলোকে জানে মই PIL অলৰেডি ফাইল কৰিলোঁ কৰাৰ পিছত কি হ'ল মইতো জুজি আছো তাৰপিছত সিহঁতক মোৰ পিছতে PILটো ফাইল কৰিছে তাৰপিছত তেওঁলোকৰ ক্লিনচিট হৈ গ'ল তাৰমানে তেওঁলোকে ভালকৈ জানে গতিকে এই কেছটো সেইটো তেওঁলোকৰ এই কিবা এই ক্লিনচিটটো বেছ কৰি পেলাই মোৰ PILটো স্থগিত কৰি দিছে মই ভাবো এইকাৰণে এতিয়া 12.5 কোটি টকা আছিলে তিনিটা দ্বিতীয় বৰ্ষ irrigation AIB only at a one central fund accelerated irrigation benefit program that ডাঙৰ যদি কাৰ্যক্ৰমত সবতকৈ ডাঙৰ ঘটনা যদি হৈছে দুৰ্নীতি হৈছে যদি সেই 12.5 কোটি টকাৰ দুৰ্নীতি এটা কেন্দ্ৰীয় আঁচনি তিনিটা দ্বিতীয় বৰ্ষ ফাইনেন্সিয়েল ইয়াৰ গতিকে মই সেইটো মোকো অভিযোগ দি আছে মানুহবিলাক কৈছে তেওঁ মানে কেছটো কিবা কৰি দিছে টকা খাই লৈছে মনে মনে থাকিব মোৰ কেছটো ডিসপোজ কৰা তেনেকৈ ডিসপোজ কৰি দিছে ডিসপোজ টোটালি ক্লিনচিট বুলি নহয় টোটালি ক্লিনচিট বুলি নহয় গতিকে এতিয়া যি ভাবিছো কাৰ্বিঙত যিমানে হাজাৰ হাজাৰ কোটি দুৰ্নীতিৰ কথা কওক এতিয়া যদি আমি অভিযোগ দিলে একো একশ্যন নলয় কিন্তু এটা কাৰ্বিঙৰ ৰাইজক আৰু আপোনালোকক কথা দিছো কংগ্ৰেছ চৰকাৰ আহাৰ লগে লগে 2 মাহৰ ভিতৰত জেলত যাব লাগিব মানুহবিলাক সেই কথাটো তেওঁলোকে আৰু 2 মাহৰ ভিতৰত কাউন্সিল ভংগ হৈ যাব এই কথাটো মুখ্যমন্ত্ৰী নিজেও জানে ভালকৈ গতিকে এতিয়া যি ভাবিছো আমি বহুত দুৰ্নীতিৰ তথ্য মজুত কৰি থৈ দিছো কিছুমান কথা আপোনালোকে নতুন কথা হ'ব পাৰে আপোনালোকৰ কাৰণে মোৰ কাৰণে নতুন কথা হৈ থকা নাই 1175 crore 94 lakh টকা already sanction hol MOS scheme টকা MOS 1 103 scheme against এটাও একজন ব্যক্তিও কাৰ্বিআংলঙৰ এই বেলেগ মানুহে ইয়াত ঠিকা কৰিব পোৱা নাই আৰু UPDSৰ যিটো কিবা MOSৰ স্কিমৰ ফাণ্ডটো তেওঁলোকে 1 টকাও ঠিকা কৰিব পোৱা নাই এটা ডাঙৰ দুৰ্নীতি মই সব নিজে আমি ইনকোয়ারি কৰি থোৱা আছে কিন্তু দেখিছো ইয়াত অভিযোগ দি লাভ নাই এতিয়া মই যিমান অভিযোগ দিছো তাৰমানে এতিয়া
সব একো ইনকোয়ারি নকৰে একো নকৰে গতিকে কংগ্ৰেছ আমাৰ চৰকাৰ অহাৰ লগে লগে আমি ইয়াৰ তদন্ত লগে লগে কৰিম কাৰ্বি আংলং ৰাজ্যক আৰু একটা 164 CRPC কেছ হয় এইটো আপুনি এইটো উইথড্ৰ কৰিব নোৱাৰে একো নোৱাৰে এইটো একোৱে নাই এইটো 2000 যেতিয়া বিজেপিত সোমাইছে ইয়াৰ পিছৰ কেছ হয় 2016 ইয়াতে আছে 13 September 2016 হয়তো ছোৱালী নিজে অভিযোগ কৰিছে যে মোক চাকৰি দিম মোক পইচা দি আছিলে মোক চাকৰি দিম বুলি মোক এনেকা কৰিলে সেইবিলাক কথা কৈছে তাই ইয়াত তাৰপিছত তুলিৰাম ৰংহাঙে ইয়াত একটা কথা ক্লেৰিফাইড কৰিব লাগে তুলিৰাম ৰংহাং নিজে জানে ইয়াত যে মুকটো এনেকা সি কৈছে যে মোক কনস্পিৰেচি কৈছে কোন কোন মানুহ আছে মই সময়ত এইবিলাক চব কৈ দিম বুলি কৈছে এতিয়া টাইম আহি গ'ল তুলিৰাম ৰংহাং এইটো ক'ব লাগে ইয়াত ক'ত আছিলে ইয়াত কৈছে কি termed FIR politically a conspiracy against me বুলি কৈছে I know who the person are behind all this and will disclose everything later he told the Telegraph on phone বুলি কৈছে he told the Telegraph on phone additional reporting by Sharad Sharma of Nagaon Sharad Sharma hetu Nagaon কৈছে তুলিৰাম ৰংহাং এতিয়া ৰাইজৰ আগত you have not shown any good example corruptionৰ কথাটো আছে এই কথাটো during your tenure why it is exploding so much ইমান ফুটি আছে এই কথাবোৰ কিয় আৰু you are the beginner you are the one who has started we got it in 2016 as soon as you are in the BJP তো এই কথাটো যে আজি তুলিৰাম ৰংহাং কোন মানুহ হয় যদি হেতু আপুনি উলাই দিব নোৱাৰে হেতু আমি ধৰি লম যে তুলিৰাম ৰংহাং is the sole culprit in the episode of Mary Sonter কথাৰ এপিসোডটো তুলিৰাম ৰংহাঙে নিজে দায়িত্ব হয় যদি তুলিৰাম ৰংহাং যাক আঙুলিয়াইছে মই জানো মানুহকিটাক বুলি যদি উলাই দিব নোৱাৰে তুলিৰাম ৰংহাং is responsible so BJP as a whole আজি মই হেতু কম BJP সকলে ইমান ডাঙৰ ঘটনা হোৱাৰ পিছত সৰু মৰু কথা আমি যদি কৰাপচনৰ কথা কয় একদম বম নিচিনা ওলাই আহে ITCL কিটা আজি মহিলাই নিমাত BJP মহিলাকিটা নিমাত কিয় ITCL কিটা নিমাত আপোনালোকে চিন্তা কৰক যদি বেয়া বুলি কলে আপোনালোকৰ পাৰ্টিয়ে জয় হওক বেয়া বুলি কবলৈ সাহস হ'ব লাগিব you have to have the courage to point out your finger to those who have done wrong or who are doing wrong আপোনালোকে খালি হেই অলপমান টকা পইচা পাবৰ কাৰণে এই মোবাইল বাটনটো দবাই থাকিলে নহব আপোনালোকক হেতু কাৰণে আজি মাতিছো কাৰণ কি নানা ধৰণৰ অৰ্গানাইজেচনো মুখ খুদি আছে আপোনালোকে হেতু বিষয়ে আপোনালোকে একো মাত নামাতে we are always against such that hamper our society আৰু বিজেপিৰ ইয়াত পৰা দেখি প্ৰকাশ হৈ গ'ল আজিৰ পৰা প্ৰকাশ হৈ গ'ল বিজেপি যিটো নাৰা লগাইছিলে बेटी पढ़ाओ बेटी बचाओ बेटी पढ़ाओ का नारा is a fake and a false propaganda it is just to gain their vote আৰু মই আপোনালোকক একটা কথা কম মই আজি আপোনালোকক একো নিদিও সকলো কথা ইয়াতে আছে মোৰ নহয় দে এইটো বিজেপি লিডাৰ সকলে এই সকলো তথ্য দিছে তুলিৰাম ৰংহাং আগত ভিডিঅ' পৰা লৈ এই ছোৱালী যে মেৰী চন্তে বুলি নাম এই ভিডিঅ' পৰ্যন্ত আছে ইয়াত আছে সব সময়ত হেতু আমি এটো পাব্লিক কৰিম আৰু এটো সবক দিম there is a confessional statement by the girl who is the victim herself that I have been molested by তুলিৰাম ৰংহাং আমি এটো নক I based on this press and আপোনালোকে এটো লৈ যাব পাৰে মই ইটো ওলাইছে